নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আগতে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজি মই মোৰ এই মঞ্চৰ জৰিয়তে মোৰ মনৰ কিছু কথা আপোনালোকৰ সন্মুখত উপস্থাপন কৰিম। বিশেষকৈ মই যিটো বিষয়ৰ ওপৰত উপস্থাপন কৰিম সেই বিষয়টোৱে আপোনালোককো চিন্তাৰ খোৰাক যোগাব। মোৰ সৈতে যিসকল বিশেষভাৱে জড়িত সেই শুভাকাংক্ষীসকলে এই কথাটো অৱগত যে প্ৰকৃতি সদায় মোৰ অগ্ৰাধিকাৰৰ প্ৰথম বিষয় হৈ আহিছে। ইয়াৰ অন্যতম কাৰণ হ'ল মই নিজে উপলব্ধি কৰোঁ যে প্ৰকৃতিৰ কাৰণে যদি আপুনি কিবা এটা কৰে সেই কামৰ সুফল সমাজৰ লগতে আপুনি লাভ কৰিব। ধৰি লওক, যদি এটা গছৰ পুলি ৰুৱে, সেই গছৰ পুলিটোৱে ডাঙৰ হৈ এটা সময়ত ছাঁ দিব, যদি ফল দিবও নোৱাৰে তেনেহলে বায়ু বিশুদ্ধকৰণত আমাক সহায় কৰিব। ইয়াৰ সুফল আমি পামেই পাম। কিন্তু একে সময়তে আপুনি যদি মানুহক কাৰোবাক উপকাৰ কৰে সেই সুফল আপুনি নাপাবও পাৰে। বহু সময়ত আমাৰ কোৱা হয় যে উপকাৰীক অজগৰে খায়। সেইকাৰণে সদায় মোৰ ক্ষেত্ৰত প্ৰকৃতি প্ৰথম অগ্ৰাধিকাৰ। যোৱা কিছুদিনত এই সন্দৰ্ভত আমি কিছু কাম কৰি আহিছোঁ আৰু আমাৰ এই যাত্ৰা আমাৰ পদূলিৰ পৰাই আৰম্ভ কৰাটো আমাৰ প্ৰথম অগ্ৰাধিকাৰ। আৰু সেইকাৰণে যি সময়ত বৃক্ষ ৰোপণ বুলি কয়, আমি আচলতে পুলি পালন বুলি কওঁ। ৰোপণত ৰোৱাৰ লগে লগে দায়িত্ব শেষ কৰা যেন অনুভৱ হয়, কিন্তু পালন বুলি ক'লে পুলি এটি ৰোৱাৰ পৰা তাক প্ৰতিপালন কৰাটো তাত সোমাই পৰে। আৰু সেইকাৰণে যোৱা জুনৰ 5 তাৰিখত যি বিশ্ব পৰিৱেশ দিৱসত যিখিনি গছপুলি ৰোৱা গৈছিল, আপোনালোকে মাজে সময়ে মোৰ ছ'চিয়েল মিডিয়াৰ আপডেটসমূহত নিশ্চয় দেখিছে যে মই নিজেই সেইসমূহ কেনেধৰণেনো আছে তাৰ তদাৰক মই মাজে সময়ে কৰি আহিছোঁ। ইয়াৰ লগতে আমাৰ যি জৈৱ বৈচিত্ৰ্য, সেই বৈচিত্ৰ্যৰ প্ৰতিও সচেতনতা বহু সময়ত প্ৰয়োজন। আৰু সেইকাৰণে পৃথক কোনো ধৰণৰ উদ্দেশ্য নোহোৱাকৈ মই ধাৰাবাহিকভাৱে যোৱা বছৰসমূহত কিছুমান কামৰ লগত নিজে নিয়োজিত হৈ আহিছোঁ, যিখিনি কামৰ বাবে বহু সময়ত মই বহু বাধাৰ মুখামুখি হৈছোঁ। যদি মই আপোনালোকৰ যিসকল বিশেষকৈ মোৰ জিলাৰ নহয়, তেওঁলোকে এই বিষয়ে হয়তো গম নাপাবও পাৰে, মানে বিশেষকৈ স্থানসমূহৰ ক্ষেত্ৰত। কিন্তু মই যোৱা বছৰবোৰত বিশেষকৈ মাজুলী জিলাখনৰ বিভিন্ন ঠাইত জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ কাৰণে মোৰ নিজৰ যিখিনি কৰণীয় সেইখিনি মই কৰি আহিছোঁ। আৰু সেই যাত্ৰা মই মোৰ গাঁও তথা স্থানীয় অঞ্চলটোৰ পৰাই অব্যাহত ৰাখিছোঁ। বিশেষকৈ পাৰ্শ্বৱৰ্তী মোৰ ওচৰত যি কছাৰী বোকা বিল আছিল, সেই বিলত বা ওচৰত যি নৈদ বিল আছিল, সেই বিলত এপ্ৰিল মাহত যি মাছ মৰাৰ বা যি নিষিদ্ধ সময়, সেয়া মই খুব
কঠোৰভাৱে বলবৎ কৰাবৰ কাৰণে মই যত্নপৰ হৈছিলোঁ, যাৰ বাবে বহুতে হয়তো মোৰ ব্যক্তিগত লাভ অথবা তেনে কিছু কথা কৈছিল। কিন্তু কথা হ'ল ইয়াতে মোৰ জেপৰ পইচা খৰচ কৰাৰ বাদ দি মোৰ কোনো ধৰণৰ ব্যক্তিগত লাভৰ কথা নাই, কিন্তু ইয়াৰ লগত কেৱল প্ৰকৃতিৰ প্ৰতি আমাৰ যি দায়িত্ববোধ, সামাজিক যি চেতনা, সেই চেতনাৰহে সংযুক্তি আছে। বিশেষভাৱে যদি আমাৰ পোনা হোৱাৰ এই সময়ত যদি আমি সেই মাছসমূহেই ধৰোঁ বা খাওঁ, তেনেহ'লে পৰৱৰ্তী সময়ত স্বাভাৱিকতে মানুহে খাবলৈও মাছ নোহোৱা হ'ব। বিশেষকৈ উত্তৰ অসমৰ যি আমাৰ ঢকুৱাখানাকে আৰম্ভ কৰি যিবোৰ ঠাই, সেইবোৰ ঠাইত আমি কোৱা যিখিনি কাঠ মাছ, সেইবোৰ ইতিমধ্যে নোহোৱা হৈছে বুলি মোক আমাৰ মহকুমা মীন বিষয়াই এটা সময়ত জানিবলৈ দিছিল। ঠিক একেদৰে আমাৰ যি ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰ, সেই দক্ষিণ পাৰতো পোহনীয়া মাছৰ কাৰণে আমাৰ যি থলুৱা মাছ, সেইবোৰ নোহোৱা হৈ গৈছে। গতিকে এই থলুৱা মাছখিনি আমাৰ থলুৱা মাছৰ যি প্ৰজাতি, এইবোৰ আমাৰ জৈৱ বৈচিত্ৰ্যৰ অংগ। এইসমূহ যদি আমি ৰক্ষা কৰিব নোৱাৰোঁ, তেনেহ'লে এটা সময়ত যেনেকৈ আজি চেঙা মাছ বুলি ক'লে নতুন প্ৰজন্মই চিনি নাপায়, তেনেকৈ এইবোৰ নোহোৱা হৈ যাব। গতিকে ঠিক একেদৰে যি নিয়ম আছে, সেই নিয়মৰ আধাৰত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত থকা বিলসমূহ আবণ্টনৰ নিয়মত এটা কথা উল্লেখ আছে যে সেইসমূহ সিঁচিব নোৱাৰে। গতিকে যোৱা সময়বোৰত যেতিয়া এই বিলসমূহ বিশেষকৈ মাজুলীত বহু ঠাইত সিঁচাৰ প্ৰয়াস চলিছিল, তেতিয়া জিলা যি জৈৱ বৈচিত্ৰ্য সমিতি আছে, বৰ্তমান ডিব্ৰুগড়ৰ উপায়ুক্ত তথা সেই সময়ৰ মাজুলীৰ উপায়ুক্ত গৰাকীয়ে মোক জৈৱ বৈচিত্ৰ্য সমিতিলৈ মনোনীত কৰাৰ পাছত মই প্ৰশাসনৰ সহায়ত মই যেতিয়া সেই বিলসমূহ সিঁচাটো বন্ধ কৰিবৰ কাৰণে ধাৰাবাহিকভাৱে লাগিছিলোঁ, মই যথেষ্ট অসুবিধাৰ মুখামুখি হৈছিলোঁ। এতিয়া কথা হ'ল, আপোনালোক সকলোৱে, এয়া আমাৰ সামূহিক দায়িত্ব, আপোনালোকৰ কাষৰ যি বিল আছে বা যি পুখুৰী আছে, সেইসমূহত এই সময়ত যদি মাছবোৰ কোনোবাই ধৰে, তেনেহ'লে আপোনালোকে নিজেই সেই সচেতনতা ল'ব লাগিব। ঠিক একেদৰে এই সময়ত যদি পুখুৰীবোৰ, বিলবোৰ সিঁচি পেলোৱা হয়, তেনেহ'লে স্বাভাৱিকতে মাছৰ যি বংশবৃদ্ধি, সেয়া হৈ উঠাত যথেষ্ট অসুবিধা হ'ব, যাৰ কাৰণে আমাৰ যি জৈৱ বৈচিত্ৰ্য, সেই জৈৱ বৈচিত্ৰ্যলৈ অশনি সংকেত নামি আহিব। আৰু সেইখিনি সংৰক্ষণ কৰাৰ দায়িত্বও সচেতন তথা শিক্ষিত মানুহ হিচাপে আমাৰে আছে। সেইকাৰণে আপোনালোকৰ প্ৰতি মোৰ অতি বিশেষ আবেদন হ'ল, আপোনালোকে যাতে নিজে এইসমূহৰ পৰা বিৰত থকাৰ লগতে যিসকল এইসমূহত জড়িত থাকে, তেওঁলোকক যাতে বিৰত কৰিবৰ কাৰণে নিজে প্ৰয়াস লয়। লগতে মোৰ জিলা প্ৰশাসন, বিশেষকৈ মাজুলীৰ জিলা প্ৰশাসনৰ প্ৰতিও মোৰ বিনম্ৰ নিবেদন যে তেওঁলোকে যি মীন আইন আছে, সেই মীন আইন অতি কঠোৰভাৱে পালন কৰিবৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ লগতে মই আপোনালোকক আৰু দুটামান কথা উনুকিয়াব খুজিছোঁ। ইতিমধ্যে আপোনালোকক কৈছোঁৱেই যে প্ৰকৃতি ব্যক্তিগতভাৱে মোৰ প্ৰথম অগ্ৰাধিকাৰৰ বিষয়, আৰু সেইকাৰণে আমি যি জৈৱ বৈচিত্ৰ্য, সেই জৈৱ বৈচিত্ৰ্যৰ কাৰণে আমি নিৰন্তৰ আমাৰ কৰিব লগাখিনি কৰি যাব লাগিব। আৰু বিশেষকৈ যোৱা সময়বোৰত দেখিছোঁ
যে ইতিমধ্যে অসম বিধানসভাতো এইটো প্ৰসংগ উত্থাপন হৈছে যে বান্দৰৰ উপদ্ৰৱ বহু ঠাইত। ইতিমধ্যে আমি এটা কথা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যি সিদ্ধান্ত আপোনালোকক জনাবলৈ পাই মই ভাল পাইছোঁ, যে আমি জড়িত থকা এটি ন্যাসৰ জৰিয়তে অহা সময়বোৰত আমাৰ বিশেষভাৱে আমাৰ স্থানীয় অঞ্চলবোৰ, গাঁও তথা স্থানীয় অঞ্চল তথা মাজুলীত বিভিন্ন গাঁৱত থকা যিবোৰ বান্দৰ, সেই বান্দৰবোৰক জনসমাগমৰ পৰা দূৰৈত খাদ্যৰ ব্যৱস্থা কৰিব পাৰি নেকি, যাৰ জৰিয়তে সেই বান্দৰৰ উপদ্ৰৱৰ পৰা জনসাধাৰণে ৰেহাই পাব পাৰে, সেই চিন্তা আমি অব্যাহত ৰাখিছোঁ। আৰু সেই চিন্তাত আপোনালোকৰ সহায় সহযোগিতা অতিব প্ৰয়োজন হ'ব। বিশেষভাৱে এইখিনি কথা আপোনালোকৰ বা আমাৰ জীৱন যাত্ৰাৰ লগত জড়িত কথা। এইখিনি কথাৰ ক্ষেত্ৰত আমি সকলোৱে সহায় সহযোগিতা আগবঢ়াব লাগিব। আশা কৰোঁ আপোনালোক সকলোৱে সহায় সহযোগিতা আগবঢ়াই এখন বহনক্ষম পৃথিৱী আমাৰ ভৱিষ্যত প্ৰজন্মলৈ এৰি যোৱাৰ কাৰণে আমাৰ কৰিব লগাখিনি কৰাত সহযোগিতা আগবঢ়াব। ধন্যবাদ।